পিছত হয়তো নাওত উঠিম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ ব্লগ। আজি বহুত দিনৰ মূৰত হঠাৎ ওলাই আহিলোঁ। এইফালে আপোনালোকে দেখিবলৈ হ'লে এইফালে দেখিছে নাই, এখন হৈছে মাগুৰী বিল। মানে আহিলোঁ দিয়ক, বহুত দিনতে আহিম বুলি ভাবি থকা মাগুৰী বিল দেখাবলৈ আপোনালোকক। ক'ত আছোঁ বুলি ক'লে মই আজি তিনিচুকীয়াৰে হয় ওচৰ এই বাঘজানত যে জুই লাগিছিলে, চমুকে বুজাই দিবলৈ হ'লে তাৰ কাষতে আছে মাগুৰী বিল, য'ত মানে কিবাকিবি মাছ কাছ কিবাকিবি জীৱ জন্তু মৃত্যু হৈছিলে বুলি কৈছিলে, যে তেল পৰি গৈছিলে, সেই তাত আছোঁ। এইফালে আছে বাঘজান, সেইফালে পাহাৰ চাহাৰ কিবাকিবি দেখিছে। এইখন হৈছে মাগুৰী বিল, আপোনালোকক অলপ জুম কৰি দেখাই দিছোঁ। তো ইয়াতে পৰ্যটন স্থলী হয়, বিদেশী পৰ্যটকো আহে ইয়াতে, কিবাকিবি চৰাই থাকে, কিন্তু এতিয়া একো চৰাই তৰাই দেখিবলৈ পোৱা নাই। এইফালে অলপ পৰ্যটনৰ কাৰণে কিবাকিবি ঘৰ চৰ বনাইছিলে, হয়তো এতিয়া পচি গৈছে। এইফালে গছ আছে, এইফালে নাও আছে। মানে আজি এনেই অহা নাই, মানে আজি মানে মোৰ মামাৰ ভাগিনৰ আজি ভাত খোৱা হয়, ভাত খোৱা পাতিছে, মানে মই ভাত খুৱাব লাগে তাত। তাত হয়তো চৰ্টত অলপ মানুহ বেছি আছে যে, সেইকাৰণে আপোনালোকক মানে ইমানখিনি নেদেখাওঁ। পিছত ভইচ অভাৰ দি যিখিনি ল'ব পাৰোঁ আপোনালোকক চাবলৈ পাব। মানে এতিয়া ওলাই আহিলোঁ অলপ, তো ইয়াৰ কেইটামান শ্বৰ্ট চাই লওক। এইফালে আছে এইটো ঘৰ, কি ঘৰ দেখাই আছোঁ, ওচৰত গৈ লওঁ। এইটো এনেই আৰু প্ৰদৰ্শনীৰ নিচিনাকৈ থৈছে আৰু বিদেশী পৰ্যটকৰ কাৰণে। বিদেশী পৰ্যটক হওক বা অসমৰ পৰ্যটক হওক, যিখিনি হয়, নপৰিলে হৈছে দেই। এইটো চাওক, এইফালে ইয়াত আছে ফেৰী এখন, ভগা ফেৰী এখন পৰি আছে ইয়াত। কিন্তু সেই বাদ দিয়ক, সেই কিমান ফেপনি শুনি থাকিব, সেই ফেপনি শুনি থকাতকৈ চিনেমেটিক শ্বৰ্টেই চাওক আপোনালোকে। নাও আছে ইয়াত, জাল চাল আছে ইয়াত কিবাকিবি। মানে এতিয়া সময় হৈ গ'ল, যাব লাগে, মানে ভাত খোৱাবলৈ টাইম হৈ গ'ল। মামা নহ'লে ভাগিনক ভাত খোৱাটোৱে সম্ভৱ নহয়, সেইকাৰণে যাওঁ এতিয়া। তাৰপিছত আহি আকৌ আপোনালোকক কেইটামান শ্বৰ্ট লৈ দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ সৌন্দৰ্য আৰু কি ক'বা আৰু, মানে অপাৰ ক'বলৈ মানে অপি। দলিয়াই দিছো দেই, নিমখ দিওঁ নি? দি দিয়ক। এতিয়া ফাইনেলি ভাত চাত খাই আহি গ'লোঁ। ভাত খালোঁ, হাঁহ মাংস আছিলে, কিবা কিবি আছিলে, এইবিলাকক আপোনালোকে চিনেমেটিক্সত চাবলৈ পাব বা চালেই হয়তো। এতিয়া চলাম নাও, নাও চলাম, আপোনালোকক অলপ ফুৱাই আনিম। এইফালে এইবোৰ চৰাই উৰিয়ে আছে চাওক। সেইকেইজনী চৰাই ক'ত গ'লে, সেইকেইজনী মাগুৰী বিলত এবাৰ নাৱত বলক আপুনিও। এইটো দেখিছে নাই, এইটো কি বস্তু হয়, মানে অনুমান কওকচোন। এইটোৱে এতিয়া মই এই পানীখিনি হেঁচিব লাগিব, পানীখিনি অলপ দেখাই দিয়া। এইখিনি হেঁচিব লাগিব আৰু মই ড্ৰাইভাৰ হয়, মানে মই নাওখন চলাই লৈ যাম আৰু ড্ৰাইভাৰ এই ধৰি লওক আৰু যি কি নহওক চলাই হেঁচি লওঁ। এই নাওখন চাওক কেনেকুৱা, ইয়াত বহিবলৈ চিট আছে। এইডোখৰ পানীত তিতি আছে, উঠাই থৈছে এনেকৈ। ইঞ্জিনটো ক'ৰবাত লুকাই আছে চাগে ইয়াতে মাজতে, এই শিকলি বান্ধি থৈছে যাতে বতাহে
হেৰি উৰাই লৈ যাব নোৱাৰে খাতৰা আছে কিন্তু একদম মজবুত আছে আচল কেছটো কি হ'ল জানিছে নাই মানে ওপৰত মেঘে গাজৰি আছে মেঘ দেৱতাই আমাক মানে অলপ গণ্ডগোল কৰি দিলে মানে কি হয় কথাটো ইয়াত যেতিয়া বৰষুণ মানে বতাহ আহে ন একেবাৰে বিলখন যিহেতু একদম খালী দেখিছে নাই আপোনালোকে চবফালে সেইকাৰণে একেবাৰে গোটেই বতাহ বৰষুণ আহি একেবাৰে উটুৱাই লৈ যায় সেইকাৰণে নাও চাওঁ মানে ইয়াত যদি নাও চলাই আহিছোঁ এই সিপাৰত ক'ত পাবগৈ ঠিকনা নাই সেইকাৰণে নাও চলোৱাটো কেঞ্চেল আৰু ওপৰত শুনি আছে নাই মেঘে যেনেকৈ গৰম গৰম গাজি আছে শুনক সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে আৰু যিমানখিনি দেখিলে সিমানখিনিতে সন্তুষ্ট হৈ থাকক আৰু উপায় নাই মই অসন্তুষ্ট হৈ গ'লোঁ দেখাবলৈ মন গৈছিলে মানে চাবলৈ মন গৈছিলে নাওটো চলাবলৈ মন গৈছিলে ভিডিঅ'টো শেষ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মানে গাৰ্ডা উৰাই দিয়ক কৰিব ইয়াৰ পৰা অলপ চলপ শিকিছোঁ আৰু চাই কিয়নো অলপ লাজ লাগে তো চাই থাকক পাৰিবা কিয় নোৱাৰিবা সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আপোনালোকে ইমানখিনিতে সন্তুষ্ট হ'ল যদি কমেণ্ট এটা কৰি দিব কমেণ্ট কিয় নকৰে লগৰকেইটাই কমচে কমটো কমেণ্ট কৰিব লাগে আপোনালোকে মানে তোমালোকে কৰি দিয়া কমেণ্ট এটা কৰি দিয়া এনেকৈ ধৰক ষ্টিকাৰ এটা দিয়া লাইক এটা কমেণ্ট নকৰে কমেণ্টটোৰ কাৰণে ইমান কিবলানি নকৰিব কমেণ্টটো কৰি দিব ধন্যবাদ ভিডিঅ'টো শেষলৈ জয় অসম Just let me get over you.